আৰু এতিয়া আমি আহি আছোঁ আইকিয়া এটা বহুত ডাঙৰ শ্বপিং মল হয় হোম ফাৰ্নিচাৰ মানে যিমান বস্তু লাগে চব ইয়াত পায় আৰু বহুত উন্নত মানৰ বস্তু হয় ইয়াত আৰু আপোনালোকে চাই থাকক তো স্কিপ নকৰিব আৰু যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তো বলক আজি বেক কেমেৰা দিয়ে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফাইনেলি আমি আহি এণ্ট্ৰি কৰিলোঁ তো আইকিয়াত আজি প্ৰথমবাৰ আহিলোঁ আৰু সোমাই দেখিলোঁ বহুত ধুনীয়া আৰু ভিতৰততো চাবলৈ বাকী আছেই গতিকে আপোনালোকে চাই থাকক আৰু আমি দেখাই গৈ থাকিম এয়া আমি আহি আছোঁ এতিয়া আৰু সোমাই আহি ইমান ধুনীয়া মানে বস্তু দেখা পাইছোঁ চাওক এয়া বেড হয় এখন চাওক এখন কিমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াত সোমালে নালাগে যে আমি কিবা শ্বপিং মলত আহিছোঁ বুলি নালাগে ইয়াত মানে হয় মানে কাৰোবাৰ ঘৰত ভিজিট কৰাৰ নিচিনা লাগিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে আৰু আগত দেখা পাব আপোনালোকে আৰু কিমান ভাল ভাল বস্তু কেনেকুৱা ধৰণে ডেক'ৰেশ্যন কৰি ৰাখিছে তো চাই থাকক এয়া হৈছে ঘৰুৱা সামগ্ৰী আৰু এয়া চাওক সৰু বাচ্চাৰ এয়া বেড হয় ইমান মৰম লগা আৰু দেখি ভালেই লাগিছে লৈ যাব মন গৈছে আৰু এইফালে চাওক এয়া সৰু পোৱালিৰ কাৰণে আৰু বেড হয় ইমান ধুনীয়া ধুনীয়া চাওক আৰু আগত বহুত ধুনীয়া ধুনীয়া আছে তো চাই থাকক আপোনালোকে আৰু এতিয়া দেখাব গৈ আছোঁ অতি সুন্দৰ দৃশ্য তো চাওক এয়া এটা বেডৰুম কেনেকৈ সজাব মানে কেনেকৈ ডেক'ৰেশ্যন কৰিব লাগে তো ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে সৰু বাচ্চাৰ ৰুম এটা কেনেকৈ ডেক'ৰেশ্যন কৰিব লাগে এয়া চাওক ইমান ধুনীয়াকৈ সজাই ৰাখিছে বুক চেল্ফ আছে ষ্টাডি টেবল আছে আৰু এয়া চাওক চাৰিওফালে মাত্ৰ এনেকুৱাই মানে ডেক'ৰেশ্যন কৰি ৰাখিছে চব চাওক কিমান ধুনীয়া লাগিছে ৱাও ইয়াত থাকি যাওঁ লাগিছে চাওক 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 আৰু চাই থাকাৰে বল আৰু কেনেকুৱা লাগিছে তোমাৰ আহি ইয়াত কেনেকুৱা লাগিছে খুব ভাল লাগিছে ন আৰু আমি চাবলৈ বাকী আছে ভিতৰতে এচি আছেতো এচিৰ কাৰণে বহুত ঠাণ্ডা ধুনীয়া লাগি আছে ন ঠিক আছে আমি আপোনালোকক যাব মন যোৱা নাই আমি আৰু দেখাই আছোঁ চাই থাকক লাইক চাইক কৰিব কৈ দিয়া আকৌ তেখেতৰ চেনেলটো লাইক আৰু কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লগতে থেংক ইউ আৰু দেখাই আছোঁ বলক আহি থাকক কি আৰু এই গ্লাছ দেখিলে মানে নিজৰ ফটো এখন উঠিব মন যায় ন তো উঠি দিলোঁ আৰু এয়া চাওক চেল্ফ হয় এইবিলাক ইমান ধুনীয়া ৱাও বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে মানে এটা ঘৰ আপুনি কেনেকৈ ডেক'ৰেশ্যন কৰিব মানে ইয়াতে চব ডিজাইন ইয়াত দিয়া আছে তো আপুনি বস্তু লৈ যাওক এনেকৈ ডেক'ৰেশ্যন কৰি সজাওক আপোনালোকৰ ৰুম আৰু আহক আৰু চাওঁ আহক আৰু চাব বাকী আছে গতিকে স্কিপ নকৰিব আৰু ধুনীয়াকৈ চাই থাকক আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ আছে আপোনালোকৰ মানে পচন্দৰ বস্তুৱে দেখাম আৰু পচন্দ নোহোৱা বস্তু নেদেখাওঁ বাৰু গতিকে স্কিপ নকৰাকৈ চাই থাকিব দেই এয়া চাওক মানে ইয়াত সোমালে এনেকুৱা লাগে মানে কাৰোবাৰ ৰুমত গৈছোঁ নেকি কাৰোবাৰ মানে ঘৰত গৈছোঁ নেকি মানে চাওক কিমান সুন্দৰ আপোনালোকে নিজে চাওক আৰু কমেণ্ট কৰক কেনেকুৱা লাগিছে আৰু কোভিডৰ সংক্ৰমণ মানে ভালকৈ যোৱাই নাই কাৰণে ইয়াত মানুহ বেছি নাই এতিয়া মানে জানিব পৰা মতে আৰু শুনিছোঁ
তো ইয়াত আৰু বহুত মানুহ আহে এনেই মানে হ'ব জানুৱাৰী মানৰ পৰা মানুহ বহুত হ'ব তেতিয়া আৰু ভালকৈ দেখাম আকৌ চাওক কাৰ মানে ঘৰত আহিছোঁ এনেকুৱা লাগিছে লৈ ইয়াত সোমাইছোঁ ভিডিঅ' বনাই আছোঁ বাহ 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 কি ধুনীয়া লাগিছে এইটো চাওক সৰু ল'ৰা ছোৱালীৰ এইটো ষ্টাডি ৰুম কিমান ধুনীয়াকৈ সজাই ৰাখিছে চাওক আৰু এইখিনিলৈ যদি ভাল লাগি আছে তো এটা লাইকটো কৰিব পাৰিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে এতিয়ালৈ তো বলক বাকী আৰু চাওঁ আৰু চাওক ডাইনিং ইমান ধুনীয়া আৰু এতিয়া মানে আমি বেডৰুমৰ পৰা ওলাই আহি ডাইনিং ৰুমত সোমাইছোঁ আৰু কিটচেনত যাব বাকী আছে তো চাই থাকক কিমান ধুনীয়া ধুনীয়া চাওক ডাইনিং ভাল লাগিছেনে যদি ভাল লাগিছে কমেণ্ট এটা কৰি দিয়ক আপোনালোকে দেখি আছে কিমান সুন্দৰ সুন্দৰ চাওক ৰুম ডেকৰ এইবিলাক চাওক ইমান ধুনীয়া আৰু আহক দেখাই আছোঁ এয়া চাওক কিমান ধুনীয়া ডাইনিং ইয়াত বহি আমি ভাত খাম এতিয়া ন অলপ পিছত ডাইনিং ৰুম চাওক এইটো কিমান ধুনীয়া এবাৰ বহি যাওঁ নেকি ইয়াত ন এয়া চাওক ইমান ধুনীয়া ডাইনিং ডেকৰ কৰি থৈছে আপোনালোকে যদি কোনোবা ল'বলগীয়া আছে ইয়াতে আহিলেই হ'ল আৰু পানী গ্লাছ খাই লোৱা বঢ়িয়াকৈ মজা মজা এয়া লওক দাম লওক এইটো শুই দিওঁ লাগিছে ন এইটো এবাৰ ৱাও চ' চুইট মজা কোৱালিটি বঢ়িয়া ইয়াত আৰু এইপিনে দামটো বঢ়িয়া আৰু চাই থাকক দেখাই আছোঁ আপোনালোকক আৰু আহক এতিয়া আপোনালোকক দেখাওঁ কিটচেন আৰু এটা ঘৰ গোটেই সম্পূৰ্ণ ঘৰ এটা মানুহৰ কেনেকৈ সজাব পাৰি তো কেনেকৈ ডেকৰ কৰিব পাৰি কি কি বস্তু আছে ইয়াত কি কি বস্তু পায় চব চাওক এয়া হৈছে আপোনাৰ ডানলপ বেডো কৰিব পাৰি এখন আৰু এয়া আহিলোঁ কিটচেনত সোমাই আহিছোঁ এতিয়া চাওক এইটো কিটচেন কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু এনেকৈ আপোনালোকে ডেক'ৰেশ্যন কৰি ৰাখিব পাৰিব তো ইয়াত ডিজাইনটো দিয়া হৈ আছে আৰু চাওক ইণ্ডাকশ্যন হয় ইণ্ডাকশ্যন এখন ইণ্ডাকশ্যনেই হ'ব তাৰপিছত সেয়া চাই থাকক আৰু এয়া চাওক কিমান ধুনীয়া চিনেৰি লগাই থৈ দিছে ভিতৰত ফালে বাথৰুম আছে এয়া চাওক বাথৰুমত এতিয়া দেখাম বাথৰুম এইটো আৰু চাওক এইটো হৈছে বাথৰুম ইমান ধুনীয়া এইটো শ্বাৱাৰ আছে আৰু আহি থাকক ভিতৰত আহক আৰু এইটো হৈছে বেডৰুম চাওক বেডখন কিমান ধুনীয়া ৱাও বেডৰুমটো ডেক'ৰেশ্যন চাওক কিমান সুন্দৰ লাগিছে ন এতিয়া বহি লওঁ এবাৰ শুই দিওঁ লাগিছে আৰু বঢ়িয়া লাগিব ইয়াত বিন্দাছ সঁচাকৈ ভাল লাগিছে এখন ধৰক আপুনি এনেকুৱা ষ্টাইলতে আপুনি খিৰিকীৰ কাষত এনেকৈ বেড লগাব পাৰিব তো এখন খিৰিকী নহয় জাষ্ট ষ্টাইলিছ এটা ডেক'ৰেশ্যন কৰি ৰাখিছে এনেকৈ আপোনালোকে কৰিব পাৰিব আৰু এইটো হৈছে সন্মুখৰ ৰুমটো দেখাইছিলোঁৱে মই তো সেইটো চাওক দেখিলোঁ আৰু এটা বেডৰুম ভাল লাগিল চাওক আপোনালোকৰ ভাল লাগিছেনে নাই ক'ব আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ ডানলপ তো চাওক আৰু মই দেখাই গৈ আছোঁ আপোনালোকে চাই লওক কোনখন পচন্দ লাগিছে লৈ যাওক ইয়াৰ পৰা চাওক ইয়াত ছিংগল চিটাৰৰ পৰা ইয়াত কিমান চিটাৰ আছে মই নাজানো বাৰু তো এইখন ডাবল চিটাৰ হয় আৰু এইখন বেড কাম চফা ডানলপ হ'ব চাগে আৰু এয়া চাই যাওক চাই থাকক আৰু কিনো ক'ম আৰু এয়া চব আপোনালোকে চিনি পায় তো এয়া চাওক চাই থাকক আৰু চাওক ভিডিঅ'টো বহুত দীঘল হৈ যাব গোটেইখিনি দিলে তো
পাৰ্ট 2টো মই বেলেগ এটা ভিডিঅ'ত দিম। তো এইখিনিলৈ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু নেক্সট পাৰ্টটো চাবলৈ নাপাহৰিব।